ইউটিউব চেনেলটিলৈ মই নিবেদিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ ভেদাইলতাই দি সেই ভেদাইলতাৰ পাত আমাৰ গছৰে ভেদাইলতাৰ পাত দি পিঁয়াজ দি কুইছা মাছ দেখিছে নহয় আপোনালোকে। এই কুইছা মাছেদি ভেদাইলতাৰ পাত দি পিঁয়াজ দি বনাম। প্ৰথমে আমি নিমখ দি ল'ম মাছখিনি। আপোনালোকে নিজৰ পৰিমাণৰ নিমখখিনি দি দিব, বেছি নিমখ নিদিব। তাৰপিছত দিম হালধিৰ গুড়ি, কড়াইটো গৰম কৰি দিব। মাছখিনি সানি দিওঁ। চাই লাইক এটা শেষলৈকে চাব, এটা লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো চাই কেনে লাগে। শেষলৈকে চাব দেই ভিডিঅ'টো। এতিয়া আমি মাছখিনি কেৰাহীত বহাই দিম। এতিয়া ভেদাইলতা, ৰহুন, পিঁয়াজ, জলকীয়া আৰু আদা এইখিনি আমি মিক্সিত বটি ল'ম। মাছখিনি প্ৰায় হ'ব লগা হৈছে। মাছখিনি নামাই দিছোঁ। আমি বন্ধু-বান্ধৱীসকল, আমি নহৰু, পিঁয়াজ, আদা, জ্বালা আৰু ভেদাইলতাৰ পাতখিনি ইয়াতে বটি লৈছোঁ, মিক্সিত বটি লৈছোঁ। বটি লৈ আমি সেইখিনি আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি আমি কেৰাহীত
পৰিমাণ অনুসৰি হালধি দিছোঁ। তাৰপিছত দিব নিমখ। আপোনালোকৰ নিজৰ নিজৰ পৰিমাণ অনুসৰি দিব নিমখটো। পকা হৈ গ'লে আমি এই বেচনৰ গুড়িখিনি যে লৈছিলোঁ, আমি বেচনৰ গুড়িত পানী ঢালি দিম। মানে কি বটন দিয়াৰ কাৰণে, বটন বুলি কওঁ আমি, বটন দিয়াৰ কাৰণে পানী ঢালি দিম। ভাঙি দিব চামুচেৰে। আমি এতিয়া সেইখিনি বটি সেই কৰি লৈছিলোঁ, বেচনৰ গুড়িখিনি তলত লাগি থাকে না, চাব গুলি লোৱা হৈছে। ইয়াতে চামুচেৰে গুলি ল'ব। তাৰপিছত আমি কেৰাহীত বহাই দিম। আমি ঢাকন দি থৈ দিম। আমি 15 মিনিটমান পিছত আৰু চাম। বন্ধু বান্ধৱীসকল, আমি এতিয়া আঞ্জাখিনি চাম। আঞ্জা বনাইছোঁ, আমি মাছখিনি আঞ্জাত ফেলাই দিম। উতলাইছে। আঞ্জাখিনি হ'বৰ কাৰণে অলপমান দেৰি লাগিব, আৰু বেছি দেৰি নালাগে, অলপমান দেৰি লাগিব। আমি আঞ্জাখনত আড়াল থৈ দিম আৰু অলপ টাইমৰ কাৰণে। বন্ধু বান্ধৱীসকল, আমি আঞ্জাখিনি চাম। আমি চাম। আঞ্জা আমার হৈ গ'ল, প্ৰায় বহুত লাগছে। গেছটো অফ কৰি দিওঁ। গেছটো অফ কৰি দিলোঁ। আমি আঞ্জাখিনি আমাৰ কুইছা মাছৰ আঞ্জাখিনি হৈ গ'ল। এতিয়া খাব পৰা হৈছে। আপোনালোকে বনাইহেঁতেন ঘৰত খাই চাব। তাৰপিছত মোক কমেণ্ট কৰিহেঁতেন জনাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈকে এৰিলোঁ। নমস্কাৰ।